গুড মৰ্ণিং ফ্ৰম মুম্বাই। সকলোকে দেৱালীৰ বহুত শুভকামনা। যোৱাকালি যে ছাৰপ্ৰাইজ প্লেনটো মানে কৰিছিলোঁ, কিন্তু এনেকুৱা হ'ল অৱস্থা যে ছাৰপ্ৰাইজ দিওঁতে বাকী কিছুমান মেম্বাৰ ঘৰত শুয়ে থাকিলে, কিন্তু মা বহুত মানে এক্সাইটেড আৰু অহা কাৰণে। যিয়ে নহওক আজি দেৱালী, সকলোৱে আমি একেলগে আছোঁ আৰু ইয়াতকৈ বেছি ভাল আৰু কি হ'ব পাৰে। চ' আজি ৰাতিপুৱা এতিয়া পৰঠা বনাই আছে, আলু পৰঠা। তাৰপিছত দুপৰীয়া চাগে আমি একেলগে হয়তো ঘৰতে খাম, নহ'লে ওলাই যাম। চ' বাকী আপোনালোকক দেখুৱাই থাকিম, ঠিক আছে। আলু পৰঠা খাবলৈ মজা। ৰাতিপুৱাই পূৰা খানা পিনা বনোৱাত লাগি গৈছে ৰাইজে, একদম ব্যস্ত চবেই। আৰু এয়া দিদিয়ে আলু পৰঠা বনাইছে সকলোৰে কাৰণে। এয়া মোৰ ভণ্টিৰ ল'ৰা, আমাৰ হিৰো ইউৱান। চাই 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 আণ্টি কি বনাইছে? আলু পৰঠা, দৈ, চাহ, ক'লা চাহ। আজি দেৱালী স্পেচিয়েল মানে এইবিলাক ন? দেৱালী স্পেচিয়েল। তাৰপিছত মাছ বনিব, মাংস বনিব। क्या बात है, क्या बात। वाও, নাইস। আৰু মেডামে এইফালে কি কৰি আছা? ক্লিনিং অৰ্ডাৰ কৰি আছে। হা আণ্টি কওক। এয়া মোৰ প্লেটত গৰম গৰম আলু পৰঠা, দৈ আৰু লগত অলপ পোহা। সকলোৱে বহি এতিয়া আমি আলু পৰঠা খাম। এয়া আংকল তেজপুৰৰ পৰা আহিছে, মানে মোৰ ভণ্টিৰ শহুৰ। আৰু এইফালে মোৰ ভনী যোৱা ইউৱান আৰু মোৰ ভণ্টি, আমি সকলোৱে ব্ৰেকফাষ্ট কৰি আছোঁ। এয়া মা আহিছে চাহ বিচাৰি, তেতিয়াৰ পৰা নাই মানুহ, এতিয়া চাহ বিচাৰি আহিছে। আৰু এইফালে চাওক কিমান মিঠাই, একেবাৰে উভয় নদী মিঠাই, চবফালে মিঠাই। মানে দিৱালী বুলি ক'লে আৰু মিঠাই, এনে কি কয়। আমাৰ এও আহি পাইছে, অলপ আগতে লেণ্ড কৰিছে আৰু এতিয়া ইয়ালৈ আহি আছে। অলপ পিছত আমি একেলগে লাঞ্চ কৰিম। চ' এই ৰন্ধা বঢ়াত ব্যস্ত সকলো। क्या खिचड़ी पक रही है, वाओ, पठार मांस, गरम मसला, এয়া ভাত হৈ আছে। অনিৰ্বাণ ফাইনেলি আহি পালে। এয়া বিৰাট আড্ডা চলিছে ইয়াত, চাহ, আড্ডা আৰু মিঠাই। এইফালে হ'ল দুই মা পুৰা বহি চহি একদম আড্ডা, টিভি, বিয়নি। এইটো ভিডিঅ' হৈ আছে, পিছত হ'ব এইবিলাক। এয়া দিদি বৰ ধুনীয়া ৰংগোলী বনাই আছে। बहुत सुंदर बनाया आपने। हम भूलेंगे नहीं आपको। ভণ্টি আৰু মই অকণমান ওলাই গৈছিলোঁ বজাৰৰ ফালে, সৰু সুৰা কিবা লগা আছিলে। ফাইনেলি আই মিন লোখণ্ডৱালা ষ্ট্ৰীট আফটাৰ মেনি ইয়াৰ্ছ উইথ মাই চিষ্টাৰ। এই যে দেৱালীৰ পুৰা ডেকৰেশ্যন সজাই দেৱালী। হেল্ল' এভৰিৱান, উইচিং ইউ আ হেপী দিৱালী টু অল অফ ইউ। Say something, Ivan. Say something. Wow. And নমস্কাৰ আৰু সকলোকে দিৱালীৰ শুভেচ্ছা কোৱা। As short.
হ্যাপি দিওয়ালি সবাকে পাই না দিওয়ালি এয়া হ'ল দ্য ফেমাছ ৱৰ্লি চি লিংক ওৱান অফ মাই ফেভৰেট প্লেচ ইন মুম্বাই এতিয়া আমি গৈ আছোঁ এখন ৰেষ্টুৰেণ্টলৈ আজি দিৱালী বুলি তাতেই সকলোৱে ডিনাৰ কৰিম এই ৰেষ্টুৰেণ্টখন আছে চাৰ্চ গেট এখন খুব ধুনীয়া ৰুফটপ ৰেষ্টুৰেণ্ট আৰু তাৰ পৰা বৰ ধুনীয়াকৈ নাৰিমন পইণ্টটো গোটেই দেখা যায় এই ৰেষ্টুৰেণ্টখনৰ নাম আছিলে ডোম আফটাৰ ডিনাৰ আমি কিছু সময় তাত থাকিলোঁ আৰু বৰ ধুনীয়া আছিলে এম্বিয়েন্সটো তাৰ পৰা গোটেই নাৰিমন পইণ্টটো ইমান ধুনীয়াকৈ দেখা যায় আৰু তাৰপিছত আমি গুচি আহিলোঁগৈ কাৰণ আমাৰ আছিলে নেক্সট দিনাখন ফ্লাইট সেয়েহে সোনকালে আহিবলগীয়া হ'ল এয়াই আছিলে ইণ্ডিয়া ট্ৰিপৰ মোৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ এৰিছোঁ থেংক ইউ পাহৰিছিলোঁ নহয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো থেংক ইউ